নমস্কাৰ সন্ধিয়াৰ বহুকেইটা খবৰ লৈ NEWS20 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ প্ৰথম খবৰটো হ'ল সাংসদ বদৰুদ্দিন আজমলৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ অৱশ্যে সাংসদ গৰাকীৰ দেহত নাছিল কোনো ধৰণৰ লক্ষণ সাংসদ গৰাকী কিছুদিনৰ পৰা অসুস্থতাত ভুগি আছিল আনহাতে আজমলৰ ভাতৃ তথা প্ৰাক্তন সাংসদ সিৰাজউদ্দিনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ মুম্বাইৰ বাসগৃহত আছে বৰ্তমান দুই ভাতৃসহ আজমলৰ পৰিয়াল দ্বিতীয়টো খবৰ হদিয়াৰ বিধায়ক বলিন চেতিয়াৰ ধৰা পৰিছে কৰোনা পজিটিভ ইতিমধ্যে পৰিয়ালৰ সকলো সদস্যৰ স্বাব সংগ্ৰহ কৰা হৈছে বলিন চেতিয়াৰ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল এই বিধায়ক গৰাকী বহু লোক সংস্পৰ্শলৈ আহিছিল এই বিধায়ক গৰাকী বৰ্তমান এই লোকসকল শংকিত হৈ পৰিছে বিধায়ক গৰাকী কৰোনা পজিটিভ ধৰা পৰাৰ পিছতেই ইতিমধ্যে কোৱাৰেণ্টাইন জোন ঘোষণা কৰিছে বিধায়ক বলিন চেতিয়াৰ বাসগৃহ তৃতীয়টো খবৰ মহানগৰীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন পাহাৰৰ মাটি খহি আবদ্ধ হৈ পৰে এটা পথ আৰু পথটোৰ তলতে থকা পৰিয়ালসমূহলৈ নামিছে তীব্ৰ ভাবুকি যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে অঘটন আবদ্ধ পথ মুকলি কৰিবলৈ চেষ্টা কৰিছে ৰাইজে চতুৰ্থটো খবৰ তিনিচুকীয়া জিলাৰ হদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত বানপানীৰ তাণ্ডৱ জিলাখনৰ প্ৰায় 19খনকৈ গাঁও পানীৰ তলত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ডাঙৰি নৈ বাঢ়নি পানীয়ে জিলাখনৰ কেইবাখনো গাঁও প্লাবিত কৰিছে খাদ্য সংকটৰ বাবে বন্যত্ৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে পশুধনৰ খাদ্য যোগান ধৰিব নোৱাৰাত বিপাঙত পৰিছে গঞা প্ৰত্যেক বছৰ এনেদৰে বানপানীৰ কবলত পৰিব লগা হৈছে জনসাধাৰণ ৰাইজে ইতিমধ্যে অসম্পূৰ্ণ মাথাউৰি নিৰ্মাণ কৰি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছে পঞ্চমটো খবৰ শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আক্ৰান্ত হৈছে কোভিড-19ত দিগন্ত বৈশ্যৰ দেহত ধৰা পৰিছে কোভিড-19 তেজপুৰৰ TMCH চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৈশ্যৰ চৰকাৰী বাসভৱন ইতিমধ্যে কোৱাৰেণ্টাইন জোন ঘোষণা কৰা হৈছে শোণিতপুৰত কৰোনা আক্ৰান্ত এই পৰ্যন্ত 461 জনলৈ বৃদ্ধি পাইছে এই পৰ্যন্ত জিলাখনত মৃত্যু হৈছে এজন কৰোনা আক্ৰান্তৰ ষষ্ঠটো খবৰ ৰাজ্যত পুনৰ 936 গৰাকী কৰোনা আক্ৰান্ত ইয়াৰে 521 গৰাকী আক্ৰান্ত গুৱাহাটী মহানগৰীত এই পৰ্যন্ত আক্ৰান্ত হৈছে 5778 গৰাকী লোক ৰাজ্যত মুঠ কৰোনা আক্ৰান্ত 15536 গৰাকী আনহাতে আৰোগ্য হৈ ঘৰলৈ উভতিছে 9848 গৰাকী কৰোনা আক্ৰান্ত ইপিনে 5650 গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৰাজ্যত এই পৰ্যন্ত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 35 গৰাকী লোকৰ সপ্তমটো খবৰ চৰকাৰী নিৰ্দেশ অনুসৰি উদালগুৰিত সাপ্তাহিক শান্তিৰ তলাবন্ধৰ প্ৰভাৱ টংলা কলাইগাঁও খৈৰাবাৰী আদিত সম্পূৰ্ণৰূপে বন্ধ পৰিলক্ষিত হৈছে জিলাখনৰ মূল বাণিজ্যিক চহৰ টংলাৰ দোকান পোহাৰ বেংক চৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাৰ পৰিলক্ষিত হৈছে শেষৰটো খবৰ ৰাজ্যত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো কিন্তু একাংশ গা লৰা নাই এতিয়াও হাওৰাঘাটত মাস্ক নিপিন্ধাসকলক লৈ আৰক্ষীৰ অভিযান চৰকাৰী নিষেধাজ্ঞাৰ পাছতো অকাৰণত দুজনকৈ লোক উঠি ফুৰিছে মটৰ চাইকেলত আৰু এইসকল আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন জৰিমনা বিহা হৈছে আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে লগতে সামাজিক দূৰত্ব নামানাসকলৰ প্ৰতিও আৰক্ষী কঠোৰ হৈছে আৰক্ষীয়ে স্পষ্টকৈ জানিবলৈ দিছে যে আইন অমান্যকাৰীসকলক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব